নিশা হাজো ৰমদিয়াত ৰাজলক্ষ্মী থিয়েটাৰ অভিজিত ভট্টাচাৰ্য ৰচিত মনে মনে চাওঁ তোমাক নাচ চাবলৈ দৰ্শকৰ হেতাৰ পৰা শৰতৰ সন্ধিয়া ৰমদিয়া ৰঙালতোলা লক্ষ্মী মন্দিৰত ৰাইজে তিনিটি নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা প্ৰথম নিশাৰ নাট মোৰ লগতে কৰিব পাৰি যিবোৰে ধেমালি বুজি পায়। আৰে বুজি পাবলৈ মানুহৰ মগজু থাকিব লাগিব নহয়, আৰে বুদ্ধি থাকিব লাগিব। এইবোৰ মোৰ নাই বুলি ভাবিছে নেকি? যদি আছে তেনেহ'লে এহাল ল'ৰা ছোৱালীৰ সঁচা প্ৰেম কিনিবলৈ টকাৰ বান্দিল লৈ মোৰ সন্মুখত খাৰা হৈ নাথাকিলোতে। এইবোৰ ভাল পোৱাক স্বীকৃতি দিবলৈ মই ৰাজি নহয়। আৰে দুদিনীয়া বস্তু এইবোৰ দুদিনতে খতম হৈ যায়। তেনেহ'লে সেই দুদিন ৰৈ নিদিয়ে কিয়? আপোনাৰ 5 লাখ টকাটো বাচি যাব দেখোন। শুভ উদ্বোধন কৰিলে আমন্ত্ৰণৰ উপপ্ৰবন্ধক তথা দাপোন আলোচনীৰ মুখ্য সম্পাদক দিনমণি ভান্তৰ কায়স্থই। খুব ভাল লাগিছে। আচলতে ভ্ৰাম্যমানক জীয়াই ৰখাটো আমাৰ সামাজিক এটা দায়িত্ব। ভ্ৰাম্যমানৰ অসমৰ জনজীৱনত বহুত গুৰুত্বপূৰ্ণ অৱদান আছে। আজি ভ্ৰাম্যমানক লৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আৰম্ভ হৈছে, বিভিন্ন দৃষ্টিৰে ভ্ৰাম্যমানক সমালোচনা আৰম্ভ কৰিছে। কিন্তু বিগত দশকত ভ্ৰাম্যমানৰ আমাৰ সমাজ জীৱনৰ লগতে শিল্পী জগতৰ প্ৰতি যিখিনি অৱদান আছে সেই কথাটো পঢ়াটো আমাৰ উচিত নহ'ব। অসমতে নাট্যকলাক বন্দিত ৰূপতে বিশ্বক প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত ভ্ৰাম্যমানৰ এটা বিশেষ অৱদান আছে। যিমান সামাজিক অনুষ্ঠান আছে, ধৰ্মীয় হওক, শিক্ষানুষ্ঠান হওক, বহু এনেকুৱা ধৰণৰ অনুষ্ঠানৰ আৰ্থিকভাৱে সহায় কৰি তেখেতসকলৰ বুনিয়াদ গঢ়াত এই ভ্ৰাম্যমানে যথেষ্ট সহায় কৰিছে। শিল্পী সৃষ্টি কৰিছে, নাট্যকাৰৰ সৃষ্টি কৰিছে, কলা কৌশলীৰ সৃষ্টি কৰিছে, হাজাৰ হাজাৰ মানুহৰ জীৱনৰ আধাৰশিলা, তেখেতৰ জীৱন ধাৰণৰ আধাৰশিলা এই ভ্ৰাম্যমান থিয়েটাৰে গঢ়ি তুলিছে। সকলো বিতৰ্কৰ ওৰ পেলাই নতুন চিন্তাৰে ভ্ৰাম্যমানক এটি নতুন দৃষ্টিৰে অসমত পুনৰবাৰ প্ৰতিষ্ঠা কৰাৰ এটা সময় আহি পৰিছে। তাক লৈ ইতিমধ্যে বহুত আলোচনা বিলোচনা চলি আছে। আমিও বিচাৰোঁ যে সমাজতান্ত্ৰিক যিটো মনস্তাত্ত্বিক চিন্তা চেতনা, আমাৰ জাতীয়তাবোধ বা নীতি শিক্ষা জড়িত তেনেকুৱা বিষয়ৰ ওপৰত নাটক সৃষ্টি হওক। মাৰ্জিত সুৰুচিপূৰ্ণ নাটকৰ যিটো ভ্ৰাম্যমানৰ যিটো ব্যাকৰণ, সেই ব্যাকৰণ অনুসৰি নাট্য পৰিৱেশনৰ ধাৰা এটি প্ৰবাহিত হওক। আৰু অসমৰ ৰাইজে যিদৰে আগতে ভ্ৰাম্যমানক মৰম কৰিছিল এতিয়াও কৰক আৰু ভৱিষ্যতেও কৰি যাওক, অন্ততঃ এই শিল্পীসকলৰ স্বাৰ্থতে। ধন্যবাদ। খুবেই ভাল লাগিছে। প্ৰথমতে মই বঙালতোলাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমাৰ ৰাজলক্ষ্মী থিয়েটাৰক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু মই এইবাৰ প্ৰথমবাৰৰ কাৰণে ইয়াত কৰিম, কিন্তু চম্পকদাৰ মুখত শুনা মতে ইয়াত যথেষ্ট দৰ্শক হয় আৰু খুব ভাল দৰ্শকখিনি। আৰু আমি 3খন নাটক মঞ্চস্থ কৰিম। নাটক 3খন চম্পকদাই ক'লে অলৰেডি, তথাপিও মই কৈছোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ মনে মনে চাওঁ তোমাক আৰু কুৰুক্ষেত্ৰ সৈনিক আৰু চম্পক শৰ্মাদাৰ ঘাঁ। আৰু এইবাৰ আমাৰ 3খন নাটকে খুবেই ভাল হৈছে, ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে। তাৰ মাজত ঘাঁখন আমাৰ বহুত বেছি চৰ্চিত নাটক চম্পক শৰ্মাৰ। আৰু বহুত বছৰ পিছত ময়ো এখন ভাল নাটক কৰাৰ সুযোগ পাইছোঁ। এই চেগতে মই চম্পকদাকো ধন্যবাদ জনাইছোঁ আৰু সমূহ বঙালতোলাবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ৰামদিয়া এই অঞ্চললৈ মই বহুবাৰ আহিছোঁ। এইখন ফিল্ডতে যোৱা বছৰো নাটক কৰি গৈছিলোঁ। ইয়াৰ ৰাইজৰ নাটকৰ প্ৰতি এটা সাংঘাতিক দুৰ্বলতা আছে। নাটক চাই ৰামদিয়া অঞ্চলৰ নাটক চোৱাৰ ইয়াত অকণমান আঁতৰত যিখন মেইন ৰামদিয়া, তাত যিখন ৰাস হয়, বহুত পুৰণি ৰাস, বহু বছৰৰ পৰা সেইখন ৰাসত মোৰ অভিনয় কৰা মনত আছে। বঙালতোলা এই অঞ্চলতো এখন নতুন ফিল্ড হৈছে। আজি কেইবছৰমান ধৰি ইয়াতো নাটক মঞ্চস্থ হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ